অসমত আন্দোলন নোহোৱা হোৱাৰ লগে লগে এতিয়া ফ্যাক্টৰীবিলাক নিজে আহিব খুজিছে আৰু এটা বহুত ডাঙৰ ফ্যাক্টৰীৰ কাৰণে আমি কাম কৰি আছো মানুহে খবৰ ৰাখি আছে আন্দোলন হয় নেকি অসমত যেতিয়া দেখিলে যে 2.5 বছৰ কোনো আন্দোলন নাই লাহে লাহে উদ্যোগবিলাক আহিব আৰম্ভ কৰিছে মই সেই কাৰণে আমাৰ দল সংগঠনবিলাকক অনুৰোধ কৰিম যে লাগিলে মুকে ঘৰত দুআষাৰ আহি গালি পাৰিব কিন্তু আন্দোলন নকৰিব কাৰণ আন্দোলন কৰিলে নিবনুৱাৰ পেটৰ যি ভোক সেই ভোক আমি নিৰাময় কৰিব নোৱাৰা অৱস্থাত পৰো আজি আমাৰ লগত নন্দিতা গাৰ্লুছা যি আমাৰ শক্তি মন্ত্ৰী ফ্যাক্টৰীলৈকে লাইন আনিব লাগিব আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া যোনে আমাৰ গোটেই শ্ৰম বিভাগৰ কাম কৰে গোটেই সকল আজি আমাৰ মাজত আহিছে মই সকলোকে পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো অসমত আন্দোলন নোহোৱা হোৱাৰ লগে লগে এতিয়া ফ্যাক্টৰীবিলাক নিজে আহিব খুজিছে আৰু এটা বহুত ডাঙৰ ফ্যাক্টৰীৰ কাৰণে আমি কাম কৰি আছো মানুহে খবৰ ৰাখি আছে আন্দোলন হয় নেকি অসমত যেতিয়া দেখিলে যে 2.5 বছৰ কোনো আন্দোলন নাই লাহে লাহে উদ্যোগবিলাক আহিব আৰম্ভ কৰিছে মই সেই কাৰণে আমাৰ দল সংগঠনবিলাকক অনুৰোধ কৰিম যে লাগিলে মুকে ঘৰত দুআষাৰ আহি গালি পাৰিব কিন্তু আন্দোলন নকৰিব কাৰণ আন্দোলন কৰিলে নিবনুৱাৰ পেটৰ যি ভোক সেই ভোক আমি নিৰাময় কৰিব নোৱাৰা অৱস্থাত পৰো আজি আমাৰ লগত নন্দিতা গাৰ্লুছা যি আমাৰ শক্তি মন্ত্ৰী ফ্যাক্টৰীলৈকে লাইন আনিব লাগিব আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া যোনে আমাৰ গোটেই শ্ৰম বিভাগৰ কাম কৰে গোটেই সকল আজি আমাৰ মাজত আহিছে মই সকলোকে পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা